গানৰ মিটিং থাকিব লাগিব যিবিলাক পাৰ্টি ওলাইছে মিটিং নহয় পাৰ্টি সেনেকা টাইপৰ হৈ আছে বাকী যে নহওক গান গাব দিছিলে কিন্তু মই নাগাওঁ কিয় নাগাওঁ তাৰমানে গানত ভুল আছে মোৰ মতে চাব কি গানত ভুল আছে এইটো যে গাইছে চকুৱে কথা ক'লে ইমান মৰম লাগে কি গাইছে চকুৱে কথা ক'লে মৰম লাগে চকু কেতিয়াবা কথা কয় নেকি হা চকু যদি কথা কয় আপোনালোকে বুজি পাইছে নেকি হা আৰু কি গাইছে তুমি হাঁহিলে মোক তামনি সৰে তুমি হাঁহিলে মোক গোটামণি ঘূৰি পৰে আপোনালোকে হাঁহি আছে ইমান দামী বস্তু মুকুটামণি কেইটামান পাইছে নেকি চাওকচোন না সেনেকৈ মানুহ চাকৰি হাজিৰা নগ'লে চবে হাঁহিলে হয় মুকুটামণি ঘূৰি পেলাই বিক্ৰী কৰি খালে হয় নে নহয় আৰু যে নহওক আৰু এটা কি কৈছে পেডেল মাৰি 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 কি আছিলে এইটো চাইকেল চলাই যাওঁ পেডেল মাৰি মাৰি যাব বোলে হে পেডেলত বা কি থাকে আছেনে নাই আজিকালি হেণ্ডেল ওলাইছে গাড়ী ওলাইছে কি ওলাইছে আৰু কি কৈছে টেক্সি গাড়ী লৈ যাম শ্বিলঙত মানে অকল কাৰণ টেক্সি গাড়ী যায় বেলেগ গাড়ী নাযায় হে দৰকাৰ আমি জিচিবি গাড়ী লৈ যাম আৰু কি কৈছে ফুৰি পিছল খালে মচিবা আরে নিজের ভুড়ি একদম পিছল খাচ্ছে নাক বসে কিন্তু তার মাকড় চুলি কিছু ধরিম নাকি হ্যাঁ আটা কি গেছে চকু মেলি নাচাবা আরে চকু যদি মিলি না সেকেন্ড কেন খাবা করে হ্যাঁ আমাকে এক্সিডেন্ট করে মারবা করছে নাকি হ্যাঁ পাগলা করে দিব গান গালে নহব যে নহব একটু হব লাগে আৰু যেনেকৈ এটাই কথা কওঁ আমাৰ বিপিএফ চৰকাৰ আহাটো 100% খাটাং আপোনালোকে থাকক যিহেতু আমাৰ ছাগলী ভাষাত যদি কয় হাগ্ৰামাৰ সাৰ জিন্দাবাদ কেনেকৈ ক'বা ছাগলী ভাষাত BPF long live. BPF long live. Long live, long live. জাগাত লাগছি আচ্ছা যে নহওক আজিকালি ঘূৰি ওলাইছে বা আগতে একচুৱেলি সময়টো আমি আমাৰ যিহেতু আমি বহুত পুৰণা মুৰ্গীৰ পৰা পাইছিলোঁ ৰাতিপুৱা সদায় যিটো কুকুৰে চৰাই ডাক দিয়ে এই মুৰ্গীটো ৰাতিপুৱা কেনেকৈ ডাক দিয়ে মুৰ্গীৰ চাউণ্ডটো এখেতে দিব মুৰ্গী খাওয়া লাগি গৈছে না এই মুৰ্গীটো খাম যেতিয়া আমাৰ চৰকাৰ আহিব নতুন চৰকাৰ হয় নে নহয় নতুন চৰকাৰ অহাৰ পিছত খাম একেলগে মুৰ্গী আৰু যে নহওক চৰকাৰ হোৱাৰ পিছত যেতিয়া আমাৰ চিফ ছাৰ আমাৰ আগে আগে যাব চাইৰেনটো পুলিচৰ গাড়ীখন কেনেকৈ চাউণ্ডটো হ'ব একেতে চাইৰেনৰ চাউণ্ডটো দিব আচ্ছা যে নহওক আপোনালোকে গাহৰি খায় না নাখায় বাৰু গাহৰি খায়নে আচ্ছা কিমানে গাহৰি খায় হাতটো ডাঙৰ কিমানে গাহৰি খায় মোটামুটি আৰু নাখাবিলাকে ভৰি ডাঙৰ এনে কৈছোঁ নালাগে লেতেৰা ভৰি চাব মন নাই বাকী যে নহওক আচ্ছা গাহৰি খাওঁতে বহুত ভাল লাগে কিন্তু গাহৰি যেতিয়া মৰে খুব কষ্ট পায় আচ্ছা মৰা টাইমত গাহৰিটো কেনেকৈ কেনেকৈ গাহৰি চাউণ্ডটো দিব গাহৰি অমা মাৰ্ডাৰ কৰাটো মাৰ্ডাৰ ধন্যবাদ গাহৰিটো খাওঁ চৰকাৰ অহাৰ ইয়াতে হয়তো আৰু বেলেগ মানুহ আহিব পাৰে ট্ৰেক্টৰ আহিব পাৰে ট্ৰেক্টৰ কিবা কাম আছে নেকি হে নাঙলে ইমান কাম আছে হয় নে নহয় তাকো আমাৰ একদম পুৰা শাল কাঠৰ নাঙল নাঙল আগত পথাৰত নামিব পাৰিব নেকি দৌ মাটিত সোমাই থাকিব হয় নে নহয় বিশ্বাস নকৰিব আৰু এই টৰ্চ আহিছে নেকি টৰ্চ এতিয়া আছে নেকি টৰ্চৰ পাৰ্টি আছে নেকি আছে এই টৰ্চটো যে চাইনিজ কোম্পানী মাল কাম নাই এইবিলাক আপোনালোকে বিশ্বাস নকৰিব একদম চাইনাৰ লগত পেকিং আছে চাইনা কিন্তু লেটাৰ বস্তু কিন্তু চব বস্তু চাইনিজে হেৰি দিলে 2 নম্বৰী মাল দিলে কিন্তু কৰোণা পেপাৰটো অৰিজিনেল দিছে এই তাৰ লগত আছে UPPL হিন্দৰ লগত পেকিং আছে আপোনালোকে কোনোদিন ভুল নাযাব চৰকাৰ আমাৰ হ'ব চিফ ছাৰৰ নেতৃত্বত হ'ব আমি সদায় এনেকৈ আৰামত থাকিম আমি হাঁহি থাকিম একদম নাঙলত ডাইৰেক্ট টিপি দিলে হ'ল জেগাত দিবনে নাই বাৰু দিবনে একেলগে হাত দাঙক থেংক ইউ এই ৰাইজৰ মৰম একেলগে আমি সদায় থাকিম আৰু এইখিনিকে কৈ মই আপোনালোকক বিদায় মাগিছোঁ থেংক ইউ থেংক ইউ Thank you.
চালাকাটি ব্লক কমিটি BPF দলৰ উদ্যোগত লগতে বাওকুংগ্ৰী সমষ্টিৰ BPF দলৰ উদ্যোগত কৰ্মী সভাত আজিৰ এই কৰ্মী সভাত উপস্থিত আমাৰ BPF দলৰে সেক্রেটারি আমার প্রবীণ বড়ো ডাঙরিয়া উপস্থিত আৰু সেন্ট্রেল ওমেন BPF দলৰ প্রেসিডেন্ট সুপ্রিয়া রানী বাইদেউ আৰু PMB বডিৰ সদস্য আমাৰ মালতী ৰাণী নাৰ্জাৰী বাইদেউ কোকৰাঝাৰ জিলা BPF দলৰ প্রেসিডেন্ট সেক্রেটারি ওমেন ইয়থ BSU মাইনৰিটি সেল সকললৈ আৰু চালাকাটি আৰু বাওকুংগ্ৰী সমষ্টিৰ প্ৰাইমাৰী কমিটিৰ সদস্যৰ লগতে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আপোনাৰ সকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ गिबियावनो नोंथांमोन गासैनोबो आंनि गोसो गोरबोनि अननाय मोजां मोननाय आरो सिबिनायजों लोगोसे बिग्रायारि साबायखरखौ नोंथांमोन गासैनोबो बावहरग्रोनाय जाबाय जे আজি কি উদ্দেশ্য লৈ পেলাই ইয়াত কৰ্মী সভা কৰিছে সকলোৱে গম পাই আছে আমাৰ সুপ্ৰিয়া ৰাণী বাইদেৱে আপোনালোকক বহুত কথা জনাই দিছে আছে ইতিমধ্যে আসাম চৰকাৰৰ পৰা আসাম ইলেকশ্যন কমিশনাৰক জনাই দিয়া হৈছে যে আপুনি ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ইলেকশ্যনটো কৰিব পাৰিব বুলি চৰকাৰ হিচাপে ইলেকশ্যন কমিশনাৰক জনাই দিছে তো হয়তো লৈ পেলাই আজি 20 তাৰিখ আজি 20 তাৰিখ না 21 আজি 21 তাৰিখ তো ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহত যদি হয় তেতিয়াহ'লে আমাৰ হাতত 1 মাহ আৰু 9 দিন আছে 1 মাহ 9 দিন 1 মাহ 9 দিনৰ ভিতৰত পূজাতে আমাৰ বহুত দিন প্ৰত্যেকটা সমষ্টিত এবাৰকৈ মানে মহিলা মানে গণসভা মানে ওমেন মাছ গেদাৰিং এইটো কৰিব লাগে আমি মানে যিমানে মহিলাসকলক সন্মান দিব পাৰিব মান মৰ্যাদা দিব পাৰিব বা ইহঁতক যদি সুবিধা দিব পাৰে ইমানে আমাৰ পাৰ্টিটো শক্তিশালী হ'ব আমি কৈছোঁ কমেও 5,000 এটা সমষ্টি যদি 5,000কৈ বেছি কৰিব পাৰে 10,000 নিচিনা তেতিয়াহ'লে ধৰি লওক 5,000তকৈ যদি মহিলা কম হয় তেতিয়াহ'লে এই সমষ্টিটো হাৰিছে পাৰিলে 10,000 15,000 মহিলা গেদাৰিং কৰক কিন্তু যাহাতা উঠাই পেলাই আনিলে নহ'ব যিসকলে আমাৰ দলক ভাল পায় যিসকলে আমাৰ দলক মানে ভোটটো দিব আমাৰ দলৰ লগত আছে এই সকলকে আনিব লাগিব মহিলাসকলে যদি 5,000 আহে বা 6,000 আহে এইটো আৰামত জিকি গ'ল মহিলা যিফালে যাব এইফালেহে মতাবিলাক যায় জানে মহিলাবিলাক ঠিক থাকিলে হয় আমি জানো মহিলাবিলাক ঠিক থাকিলে মতা মানুহ আৰামত পিছে যাই থাকিব ভোট দিব সঁচা এই কাৰণে কৈছোঁ মই মহিলাসকলৰ যিখিনি চৰকাৰী আঁচনি আছে সেইবিলাক আমি সেইদিনা ক'ম আৰু BTCৰ পৰা চৰকাৰ বনোৱাৰ পিছত মহিলাসকলৰ কি আঁচনি আমি দিম সেইবিলাক আমি ঘোষণা কৰিম মহিলাসকলক যি সমষ্টিত মহিলা কম ওলাইছে এইটো হাৰিছে 100% মই ক'ব পাৰোঁ এইটো যিটো সমষ্টিত মহিলাসকলে কম ওলাইছে এই সমষ্টিটো কিন্তু হাৰিছে যিমান ক'লেও নহয় এইটো একদম মই নামানো এই ক'ব পাৰে আমি জিকি আছোঁ জিকে আপুনি দেখাই দিয়কচোন 5-10,000 মহিলা তেতিয়াহে মই বিশ্বাস কৰিব তাৰমানে মহিলাসকলে বেলেগ পাৰ্টিত গ'ল মহিলা য'ত কম এই সমষ্টিটো হাৰিব চাই থাকিবি
য'ত কোম্পানী নহয় মহিলাসকলক কিমান গুৰুত্ব দিছে এই সমষ্টিত মহিলাসকলক লৈ কিমান কাম কৰিছে মহিলা যদি কম দেখায় এইটো হাৰিছে এনেই মই জানো যিমান ক'লেও মই নামানিব এইটো তাৰমানে এই সমষ্টিত মহিলাসকলে বেলেগ দলৰ লগত আছে তাৰমানে এইকাৰণে দেখাব পৰা নাই মহিলা যোৱা মানে মতা মানুহ ইয়াৰ পিছে পিছে যাব আৰু কি আছে হাৰিছে এই মহিলাসকলৰ মাছ কেইটাইটো এই কাৰণে লৈছোঁ হয় না নহয় এই আপোনাৰ বুঢ়ীটো কোনফালে আছে তাৰ পিছে পিছে আপুনি কোনফালে আপোনাৰ বুঢ়ীটো আমাৰ দলৰ লগত আছে না এই কাৰণতে আহিছে আপুনি যদি বুঢ়ী নাহিলে হয় ক'ত আহিব আপুনি হয় না নহয় মহিলাসকলে আমাৰ দলৰ লগত আছে মানে মঠাও আছে হয় না নহয় এই যে আমাৰ মুছলিম মহিলা আছে ইহঁতৰ মঠাওতো আমাৰ লগত থাকিব না নাথাকে আমাৰ ৰাভা মহিলা আছে একদম মানে এইদিনা আপোনালোকে ব্লগে কেতিয়া কৰে সেইটো মই অহাৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ চালাখাতিয়ে হওক বাওকুংগ্ৰীয়ে হওক যেতিয়া নেকি মহিলা কেইটাইনি হ'ব এই মিটিঙত আহিবৰ কাৰণে মই চেষ্টা কৰিম মোৰ লগত প্ৰগ্ৰামটো মিলাইলে মই আৰামত আহি পাব আৰু তেতিয়া মই কম আমাৰ মহিলাসকলৰ কাৰণে আমি নেক্সট চৰকাৰত কি আঁচনি লৈছে আৰু কেনেকৈ কৰি যাম এই প্ৰমোদবোৰৰ কথা লৈ আলোচনা কৰিব নালাগে সি আগৰ পৰাই বড়ো জাতিকে ঠগাই পেলাই আহিছে আৰু আপোনালোকৰ কাৰণে কাম কৰা মানুহ নহয় সি যিজনক সেইটো একটা মিটিং হ'ব আৰু একটাটো হ'ল আমি গাৰ্জেনসকলক লৈ পেলাই এবাৰ মত বিনিময় প্ৰগ্ৰাম কৰিব বিচাৰিছোঁ যিসকলক আমি সন্মান দিওঁ গাৰ্জেন হিচাপে বা সমাজকৰ্মী হিচাপে এই অঞ্চলত সন্মান দিয়ে এই গাৰ্জেন বা সমাজকৰ্মী বা কোনোবা ৰিটায়াৰ্ড টিচাৰ বা ৰিটায়াৰ্ড প্ৰফেচাৰ এনেকুৱা গাৰ্জেনসকলক লৈ পেলাই মই একবাৰ মত বিনিময় প্ৰগ্ৰাম কৰিব বহুত মানুহ আছে ৰাজনীতি দলৰ লগত জড়িত নাই কিন্তু ইহঁতে জানিব বিচাৰিছে এই BPF-এ আগন্তুক নতুন চৰকাৰ বনাইলে কেনেকৈ কাম কৰি যাব এইবিলাক কথা সুধিব বিচৰা বহুত গাৰ্জেন আছে তো এই গাৰ্জেনসকলৰ লগত মই মত বিনিময় ইণ্টাৰেকশ্যন প্ৰগ্ৰাম ল'ব এইটো বেয়া নহয় এইটো গাৰ্জেনসকলক আমি যদি BPF দলৰ যিখিনি কাম কৰাৰ উদ্দেশ্য ষ্ট্ৰেটেজি বা নেক্সট চৰকাৰ হোৱাৰ পিছত আমি কি এজেণ্ডা লৈ পেলাই কি কাম লৈ পেলাই আমি কাম কৰিম এইবিলাক কথা নিশ্চয় গাৰ্জেনসকলে জানিব বিচাৰিব আগত যি হ'ল কিন্তু এইবাৰ নতুন চৰকাৰত আমি আগৰ নিচিনা কাম নকৰিম ইয়াতকৈ অলপ চিষ্টেমেটিক প্লেনিং মতে আমি কাম কৰি যাম তো এইবিলাক প্ৰগ্ৰামটো আমি গাৰ্জেনসকলৰ লগত অলপ মত বিনিময় কৰিব বিচাৰিছোঁ যোনটো গাঁৱত সকলোৱে মানে এই অঞ্চলত সকলোৱে জানে যে এই গাৰ্জেন খুব ভাল এইটো ৰিটায়াৰ্ড টিচাৰ আমি সবেই সন্মান কৰোঁ এনেকুৱা মানুহক লৈ পেলাই আমি অলপ ইণ্টাৰেকশ্যন প্ৰগ্ৰাম ল'ব এইবিলাক এনেকুৱা আমি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম ল'ব অতি সোনকালে ল'ব পূজাবিলাক শেষ হওক মই সমষ্টি অন্ততে এদিনতে 2-3টা মই গাৰ্জেন মিট এনেকুৱা কৰিব অন্ততে পূজা সময় যোৱাৰ পিছত তো আপোনালোকৰ এইখিনি প্ৰগ্ৰাম আপোনালোকে ভালকৈ কৰক যিটো ধৰ্মীয় প্ৰাৰ্থনা ৰিলিজিয়াছ যিটো প্ৰেয়াৰ সেই প্ৰগ্ৰামটো ভালকৈ কৰক খুব সুন্দৰকৈ কৰক চবেই ভাল পাব BPF দলে যে সকলো জাতি জনগোষ্ঠীৰ যিটো ধৰ্ম এইটো সন্মান দিছে সন্মান দি পেলাই প্ৰাৰ্থনা কৰিছে চবেই ভাল পাব সেই প্ৰগ্ৰামটো ছাকচেছ কৰক মই আপোনালোকক আজি অনুৰোধ কৰিছোঁ তো সেইবিলাক প্ৰগ্ৰাম আৰু
সময় নাই, মই খুব শ্বৰ্টকাট কৰিম। আৰু এতিয়া মই এটা কথা, আমি বিটিআৰ চুক্তিত লৈ পেলাই আমাৰ বহুতে মানে প্ৰশ্ন কৰিছে আৰু জানিবও বিচাৰিছে। সেইবিলাক বহুতবাৰ ক'লোঁ আমাৰ দলৰ কৰ্মীসকলে যে ইয়াত একো নাই। আমি চৰকাৰ নতুন হোৱাৰ পিছত মাটিৰ পাট্টা দিম বুলি কৈছে, মাটিৰ পাট্টা দিম বুলি কৈছে। আৰু এই মাটিৰ পাট্টা দিয়া সময়ত আমি কি লাইনত কি হিচাপত মাটিৰ পাট্টা দিব বুলি কৈছে যে অসম চৰকাৰ হিচাপে সেইদিনাও 5 অক্টোবৰত এইটো ভালকৈ অলপ জানিব, খুব চিৰিয়াছ মেটাৰ এইটো। আজি অক্টোবৰ মাহৰ 21 তাৰিখ, যোৱা অক্টোবৰ মাহত অসম চৰকাৰ হিচাপে BTC বাহিৰত গোটেই অসমতে হাজাৰ হাজাৰ বিঘাৰ হাজাৰ হাজাৰ মাটি সকলোকে পাট্টা বিতৰণ কৰিছে। তো এই কথাটোৱে আমি BTC চৰকাৰ হোৱাৰ পিছত আমি মাটিৰ পাট্টা দিম বুলি বহুত আগৰ পৰাই কৈ আহিছোঁ। তো যেন হওক অসম চৰকাৰ হিচাপে সেইদিনা দিলে BTC বাহিৰত হাজাৰ হাজাৰ বিঘাৰ মাটি পাট্টা বিতৰণ কৰিলে। কিন্তু এই চুক্তিত, এই বিটিআৰ চুক্তিত আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে যিটো লাইনত, যিটো কেটাগৰী বনাই পেলাই, যিটো মানে যি লাইনত মাটিৰ পাট্টাটো দিছে, একে কেটাগৰী এই মাটিটো BTCটো আছে। যি ধৰণৰ মাটিটো অসম চৰকাৰে পাট্টা বনাই পেলাই বিতৰণ কৰিছে, একে ধৰণৰ মাটিটো আমাৰ BTCটো আছে। এই মাটিটোৱেই নিয়ম নীতিটো আৰু অসম চৰকাৰতকৈ বেছি ভাল বনাই পেলাই যাতে সহজ হয়, অসমতকৈ যাতে মাটিৰ পাট্টা পাবলৈ বেছি সহজ হয়, সেই সহজ মানে নিয়ম নীতি বনাই পেলাই আমি মাটিৰ পাট্টাটো আমি দিব বুলি ঘোষণা কৰি আহিছোঁ আৰু আমি দিম। এতিয়া আমি কৈছোঁ এই কেটাগৰীত মাটি আমাৰ বড়োও আছে, মুছলিমো আছে, গাৰো, ৰাভা, ৰাজবংশীও আছে, চব জাতি আছে। আমি যাম, নাথ যোগীসকলেও আছে, সূত্ৰধৰসকলেও আছে। এনেকুৱা ধৰণৰ মাটিত বহুত বছৰে বছৰে থাকি আহিছে, মাটিটো পাট্টা বনাই ল'ব পৰা নাই। এইকাৰণে অসম চৰকাৰে সেইদিনা এনেকুৱা ধৰণৰ মাটিটো পাট্টা দি পেলাই বিতৰণ কৰিছে, আমিও কৰিম। কিন্তু বিটিআৰ চুক্তিত এনেকুৱা ধৰণৰ থকা খেতি কৰাই হওক, মানুহ ঘৰে হওক, যিকোনো সেইটোকে উচ্ছেদ কৰিব বুলি চুক্তি কৰি আহিছে। তো এতিয়া মোৰ প্ৰশ্ন এইটোৱেই, তাৰমানে যি ধৰণৰ মাটিটো আমি পাট্টা বিতৰণ কৰিব বিচাৰিছে, এই ধৰণৰ মাটিত কোনোবাই যদি খেতি কৰি আছে, কোনোবাই যদি ঘৰ বনাই পেলাই আছে, বা কোনোবাই যদি যিকোনো প্ৰকাৰৰ এনেকুৱা ধৰণৰ মাটিৰ পৰা উচ্ছেদ কৰিব বুলি চুক্তি কৰি আহিছে। তো মোৰ এটাই প্ৰশ্ন, কোনোবা মুছলিম, চব নহয়, কোনোবা মুছলিম, কোনোবা গাৰো, ৰাভা, বা কোনোবা হয়তো ৰাজবংশী সমাজতো আছে, বা কোনোবা বা বঙালী, তেতিয়াহ'লে আমি হিচাপত লওঁ বাওকুংগ্ৰী আৰু চালাকাটিটো আজিৰ পৰা আমাৰ ৰেজিষ্টাৰ কাৰ্ডত নাম থাকিল দেই।